হাই গাইজ, মোৰ চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক শিকাম আপুনি কিদৰে যদি আপোনাৰ এণ্ড্ৰইড মোবাইলটোৰ চিকিউৰিটি পাহৰি যায়, কিদৰে আপুনি ছফ্টৱেৰ নমৰাকৈ আপুনি ঘৰতেই পেটাৰ্ণ খুলিব পাৰিব। আহক যাওঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মোৰ হাতত আছে এণ্ড্ৰইড কেনভাছৰ মোবাইল। এইটো অলৰেডি পেটাৰ্ণ লাগি আছে, দেখিবলৈ পাইছে এইটো পেটাৰ্ণ লাগি আছে। এইটো মই পেটাৰ্ণ পাহৰি গ'লোঁ। যদি আপুনি পাহৰে, আপুনি ডিলাৰত নোযোৱাকৈ বা দোকান এখনলৈ মোবাইল ৰিপেয়াৰিং দোকানখন নোযোৱাকৈ কিদৰে আপুনি ঘৰতে বহি ইয়াৰ আনলক কৰিব, আহক চাওঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাই লওক, এইটো হ'ল মাইক্ৰমেক্স E313 মডেলৰ এটা মোবাইল, এণ্ড্ৰইড মোবাইল। কিন্তু এডাল লগাইছোঁ এইটো বুলি নাভাবিব এডাল লগালে যে আপোনালোকে আনলক খুলিব পাৰিব, এইটো নহয়। একচুৱেলি এইটো মোবাইলটোৰ বেটেৰী ল' হৈ আছে, তাৰ কাৰণে আপোনালোকক দেখুৱাবৰ কাৰণেহে মই এইটো বেটেৰী চাৰ্জত লগাই কৰি আছোঁ। চব আপুনি তাৰ কাৰণে ইয়াত দেখিবলৈ পাইছে ভলিউম বুটাম দেখিবলৈ পাইছে নহয়, আৰু এটা পাৱাৰ ছুইচ। আপুনি প্ৰথম পাৱাৰ ছুইচটো টিপক, দেখিবলৈ পাইছে পাৱাৰ ছুইচটো টিপি ভলিউম আপ ভলিউমটো টিপক। টিপি ধৰিলে নহয়, টিপি ধৰাৰ লগে লগে মোবাইলটো অন হোৱা দেখিলে তেতিয়া পাৱাৰ কিটো এৰি দিয়ক, ভলিউম কিটো ধৰি থাকক। দেখিবলৈ পাইছে মই ভলিউম কিটো ধৰি আছোঁ। ভলিউম কি ধৰাৰ লগে লগে আপুনি দেখিবলৈ পালে এণ্ড্ৰইডৰ চিম্বলটো ওলালে। তাৰ কাৰণে আপুনি আকৌ পাৱাৰ কিটো অ'কে কৰক। অ'কে কৰাৰ লগে লগে আপুনি ইয়াত স্ক্ৰীণত দেখিবলৈ পাইছে কি ৱেব ডাটা ফেক্টৰী ৰিছেট। আপুনি ভলিউম ডাউনে গৈ দেখিবলৈ পালে ৱেব ডাটা ফেক্টৰী ৰিছেট, তাত গৈ আপুনি ভলিউম আপ দি অ'কে কৰি দিয়ক। দেখিবলৈ পালে তাত আপোনাক সুধিছে য়েছ কৰিব নে ন' কৰিব। আপুনি ভলিউম ডাউন বুটামে গৈ পানি দেখিবলৈ পাইছে নহয়, ডাউন বুটামে গৈ এইটো আপুনি ভলিউম আপেদি য়েছ কৰি দিয়ক। বুজি পালে নহয়? য়েছ কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলটো অলৰেডি ৰিছেট হৈ গ'ল, আপোনাৰ পেটাৰ্ণ অলৰেডি খুলি গ'ল। আপোনাক এতিয়া মই দেখুৱাইছোঁ, এইটো আপোনাৰ অলৰেডি মোবাইলটো ৰিছেট হৈ আছে। দেখিছে নহয়, ইয়াত আপোনাক অলপ ৱেইট কৰিবলৈ কৈছে। এয়া আপোনাৰ ৰিছেট হৈ গ'ল। তাত আপুনি ৰিবট ছিষ্টেম নাও আপুনি ভলিউম আপ কৰি পানি মোবাইলটো ৰিষ্টাৰ্ট কৰি দিয়ক। এয়া দেখিবলৈ পালে এইটো মোবাইলটো অলৰেডি মোৰ এইটো পেটাৰ্ণ উঠাই গ'ল। এতিয়া আপোনাৰ মোবাইলটো প্ৰথম আনিলে যিদৰে হৈ যায় ষ্টিক্সবোৰ, এইদৰে গতিত আহি গ'ল। আপোনাৰ ফেক্টৰী ৰিছেট হৈ গ'ল। এতিয়া আপোনাৰ কোনো টেনশ্যন নাই, অলৰেডি আপোনাৰ পেটাৰ্ণ খুলি গ'ল। তাৰ কাৰণে আপোনাৰ অলৰেডি পেটাৰ্ণ খুলি গ'ল। তাৰ কাৰণে আপুনি এতিয়া মোবাইলটো অলপ ৱেইট ৰাখক, ৱেইট কৰক। আপোনাৰ এতিয়া কিদৰে আপুনি পেটাৰ্ণটো খুলিলে নাই খোলা চাবৰ কাৰণে অকণমান ৱেইট কৰক। হাই গাইজ, আজি ইমানেই আছিল। আপোনালোকে দেখিলে কিদৰে আপোনালোকে যদি আপোনাৰ নিজৰ এণ্ড্ৰইড মোবাইলটো যদি চিকিউৰিটি কোড পাহৰি গৈছে কিদৰে আনলক কৰিব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। চাই থকা ঘণ্টা দিবলৈ নাপাহৰিব।